কবে ঠাক দেবে ডাক দিন গুনছে যে তারি দেখো মন কাশবন তুলছে যে শাড়ি কবে ঠাক দেবে ডাক দিন গুনছে যে তারি মাখা গল্প আগমনের সুর তোমার টুলির গন্ধ ছড়ানো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল, যিহেতু পূজা বতৰ। তাৰ কাৰণে আজি আমি বজাৰ কৰিবলৈ গৈ আছোঁ। এয়া চাওক, মোৰ দুজনী বা লগত বহিছে, আগফালে এজনী বহিছে। আমি বজাৰ কৰিবলৈ গৈ আছোঁ। এয়া গোলাঘাট টাউন। এতিয়া আমি প্ৰথমতে বিশাল মাৰ্কেট গৈ আছোঁ, কাৰণ মোৰ এজনী বা আছে বহুত শকত, তাইৰ কাপোৰ এনেকুৱা মাৰ্কেটত নাপায়, তাতহে পায়, মলত পায় ডাঙৰ ডাঙৰ চাইজৰ কাপোৰবোৰ। সেইকাৰণে বিশাললৈ আমি গৈ আছোঁ প্ৰথমতে। গোলাঘাটৰ বিশাল এইটো দেই। এয়া মোৰ বাজনী, মই কৈছিলোঁ যে তাই ল'ৰা টাইপত থাকে আৰু তাইৰ অকণমান প্ৰব্লেম আছে, তাই কথা পাতিব নোৱাৰে আৰু ভৰিকেইটা অলপ বেকা টাইপৰ। আৰু তাই কাপোৰ মানে আমি ইয়াতহে বিশালতহে বিচাৰি পাওঁ, আৰু তাৰ কাৰণে তাইৰ কাপোৰে বিচাৰি আছে আমাৰ বাইদেউৰ ওচৰত। তাইৰ কাপোৰ বহুত চাই চিতি আনিব লাগে, তাৰ কাৰণে তাইকো লৈ আহিছোঁ। এয়া আমাৰ কুকি মাইনাক দেখিছে, বাস্কেটত ভৰাই লৈছোঁ, কাৰণ যিমান উৎপাত কৰি আছে নহয়, ক'ব নালাগে। এইফালে ঘূৰি ফুৰিছে, এইফালে ঘূৰি ফুৰিছে, চিৰিত উঠিব লাগে, নামিব লাগে, মানে কেনেকুৱা উৎপাত কৰিছে আৰু। এয়া চাব, এয়া চাওক, নিজে নিজে গৈ থাকে। তাই জানে কি বিচাৰি ফুৰিছে। আৰু এইফালে আমাৰ বাহঁতে কাপোৰ বিচাৰি আছে। তাৰপিছত এয়া কুকিক মই চকলেট দি দিছোঁ আৰু মনে মনে বনাই থৈছোঁ, নহ'লে উৎপাত কৰি আছে। তাৰপিছত এইফালে চাওক, বজাৰ কৰি হৈ গৈছে। বিচাৰি বস্তুখিনি ল'লোঁ আৰু ভালেমান বজাৰ কৰিলোঁ বিশালৰ পৰাও। দেইকেইটা লৈছোঁ আৰু কিবা কিবি লৈছোঁ, আৰু তাই আমাৰ ধৈৰ্য্যবা কাপোৰ লৈছোঁ। ধৈৰ্য্যবা মানে সেই মোক কৈছিলোঁ যে মোৰ বা এজনী ল'ৰা টাইপত আছিলে, তাইৰ নাম ধৈৰ্য্য। এয়া আমি তাৰপিছত চাহ খাবলৈ লৈছোঁ হোটেলখনত সোমাই পেলাই, মহাৰাজা ৰঙাজান ধাবাত। লাগিছে এবাৰ কমেণ্টত জনাব। বজাৰ কৰি থাকোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে এতিয়া দেখুৱাই দিছোঁ। এইযোৰ তাৰপিছত এখন শাৰী কেনেকুৱা লাগিছে ক'ব। তাৰপিছত এইযোৰ ঘৰত পিন্ধিবলৈ আনিছোঁ, আৰু এইযোৰ বজাৰ কৰি মানে দুযোৰ আনিছোঁ ঘৰত পিন্ধিবলৈ। চিলাই ল'লোঁ যিহেতু মই নিজে, আৰু এযোৰ অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এযোৰ চব অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, বহুত ধুনীয়া আহিছে কাপোৰযোৰ অনলাইনৰ পৰা। মই যিমানটো মানে ভবা নাছিলোঁ ভাল আহিব বুলি, তাতকৈ বেছি ভাল আহিলে। তো মোৰ বজাৰ অকণমান দূৰৰ পৰা এইখিনি চব মই বজাৰ কৰি আহিলোঁ। কাপোৰখিনি একদম জলং মলং কৰি দিলোঁ, আৰু যিহেতু মই ট্ৰাই কৰি চাইছিলোঁ। আপোনালোকে কমেণ্টত জনাব চবতকৈ বেছি কোনটো ভাল লাগিছে। তো আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। টাটা, বাই বাই।